ডাঙৰ ঘটনা ঘটি গ'ল। পুলিচ আহি গৈছে, পুলিচ আহি পাইছে শ্বুটিং স্থলীত। কি বা হয়? মাছ মাছ এই ক'ত সোমাই গ'লে? এইটো ডাঙৰ মাছ। ডাঙৰ মাছ আপোনালোকে নিশ্চয় ভিডিঅ'টো আৰম্ভ কৰিছে চাবলৈ। আজি এটা নতুন বিশেষ ভিডিঅ'ৰ কাৰণে আমি গৈ আছোঁ, য'ত আপোনালোকে দেখা পাব ডালিমী আৰু পদুমীৰ হোটেল। গতিকে এই হোটেলৰ ভিডিঅ'টোৰ শ্বুটিঙৰ বাবে আমি যিটো আমাৰ বৰঙা পথাৰ আছে সেই লোকেশ্যনটোলৈকে আহিছোঁ। ইয়াত বেছি গাড়ী মটৰ আহা যোৱা নাই, সেইকাৰণে শ্বুটিং কৰিবৰ কাৰণে সুবিধা হয়। গতিকে বলক কি হয় আপোনালোকক দেখুৱাওঁ। মোবাইল চেঞ্জ কৰিব লাগিব। কেমেৰা ৰলিং একচন। ইয়াতে কি হৈ আছে? কি হৈছে ইয়াতে? অলপমান কাজিয়া লাগিছে। গুচাই লাগি যাই আছে মাথা দিয়া। কেমেৰা ৰলিং একচন। কিমান ধৰিবা? ঐ ডালিমী, একলান কি কৰছা? বেৰা দিছো দেখা নাই নেকি? বেৰা দিছা এই মাছ ৰাস্তাত? অ দিমে। ইফালৰ পৰা অহা কাষ্টমাৰখিনি তোৰ আৰু ইফালৰ পৰা অহাখিনি মোৰ। গম পাইছা? হ'ব না? তো গাইজ, এটা ডাঙৰ ঘটনা ঘটি গ'ল। পুলিচ আহি গৈছে, পুলিচ আহি পাইছে শ্বুটিং স্থলীত। কি বা হয় আমি নাজানো, আমি সুধি লওঁ। কি কাৰণত আহিছে আপুনি? মই এইপিনে পাৰ হ'বৰ কাৰণে গৈ আছিলোঁ। ৰাস্তাত দেখা পাইছোঁ দেখোন এখন কিবা গেটটোৰ দৰে বেৰা দি থৈছে। টোল গেট নে কি গেট? খানা খাবৰ কাৰণে টোল গেট বনাইছে। খানাৰ কাৰণে নহয়, এইটো মানে সিহঁতৰ বিজনেছৰ কাৰণে এইটো কৰিছে। আৰু মই গৈ আছোঁ, মানে এতিয়া কি কৰা যায় চাই লওঁ। এনে সুদা পানী খালি পইচা দিব লাগিব না? এতিয়া যদি পুৰি চব্জিৰ লগত পানী খাই ফ্ৰী পানী দি দিম আপোনাক। হয়, এই পুৰি চব্জি নাখন দিয়ক, কণী আছে যদি কণী এটা দিয়ক, পানী দিয়ক আগতে। কণী খাব? কণী দেখোন নাই। আপুনি এটা কাম কৰক, দোকানৰ পৰা কণী লৈ আহিম। তাৰ ৰাতি মই কণী চব্জি দি দিম, পুৰি ৰাখোঁ আৰু তাৰপিছত কণীটো বইল কৰি দিম। দি আছে ৰ'ব। আপোনালোকে দেখি আছিলে কলকাতাৰ শ্বুটিঙৰ ভিডিঅ'। কলকাতাৰ শ্বুটিঙৰ পৰা আহিলোঁ, অহাৰ পাছত এতিয়া গৈ আছোঁ বেলেগ এফালে। হয়, মাছ মৰা চাবলৈ গৈ আছোঁ। তো গাইজ, আমি গৈ আছোঁ মাছ মাৰিবলৈ পুখুৰীলৈ। বতৰো আজি ঠাণ্ডা, মাছ পাওঁনে নাই নাজানো, কিন্তু মাছ মৰাৰ এটা বহুত আমেজ আছে। সেই আমেজটো ল'বৰ বাবে গৈ আছোঁ এওঁলোকৰ লগত। বলক আপোনালোকক কি হয় দেখুৱাই থাকিম। গাইজ, আপোনালোকে চাব পাৰে পিছফালে মাছ মাৰি আছে। বতৰটো ডাৱৰীয়া, দিনত অলপ বৰষুণ দিছিলে। তাৰ মাজতো মাছ পায় নে নাপায় নাজানো, কিন্তু মাছ মৰা চোৱাৰ যিটো আমেজ সেইটো কাৰণে আহিছিলোঁ। চাই থাকক কি হয় দেখুৱাম। মাছ পালেতো নিশ্চয় ভাল হ'ব, আপোনালোককো দেখুৱাব। সৰু এটা প্লাষ্টিকৰ চেপা বনাইছিলে, তাত লাগিছে। তো গাইজ চাওক, ভিতৰত কেঁকুৰা লাগিছে। ক'ত যাবি? এইফালে যাম, এইফালে। তাতে কি ডাঙৰ মাছ পায় নেকি? সৰু মাছ আনিম। তো এতিয়া ৱাল পাৰ হ'ব লাগিব। সিহঁতে তাতে আছে এইকেইটা। গাইজ, ইয়াতে ভাগ্য ভাল থাকিলে শ'ল মাছো পোৱা যায়, সেইকাৰণে তেওঁলোকে সিঁচি আছে। চাওঁচোন বাৰু আমি পাওঁনে নাই। মাছো আপোনালোকক দেখুৱাব পাৰিলে বহুত ভাল লাগিলেহেঁতেন। চাওঁচোন, অলপ অলপকৈ মাছ পাই আছোঁ, বেছি মাছ পোৱা নাই বাৰু। তথাপি আমি 4-5টা মাছ পালোঁ। সৰু সৰু পুঠি মাছ পাইছোঁ অলপ, লগতে পালোঁ অলপ আগতে আমাৰ কেঁকুৰা পালোঁ। ডাঙৰ কেঁকুৰাও পাইছোঁ, সৰু কেঁকুৰাও পাইছোঁ। এতিয়া আকৌ এটা ডাঙৰ চেং এটা পালোঁ। আজি বেছি মাছ নাই, তথাপিও ভাগ্য ভাল থাকিলে ডাঙৰ মাছ পাই যায়।
পাইছোঁ দুটামান আপোনাৰ শল মাছ পাইছোঁ, এটা শলৰ পোৱালি পাইছোঁ, এটা অকণমান ডাঙৰ শল। তো মোটামুটি আৰু চলি গৈছে, চাওঁচোন আৰু পাওঁ নেকি, আন্ধাৰো হৈ আহিছে। মাছ 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 ক'ত সোমাই গ'লে? এইটো ডাঙৰ মাছ ডাঙৰ মাছ শল পোৱালি। এইটো চাওক ৰাইজ, শলৰ পোৱালি কেনেকৈ উঠিছে ইয়ে পলাই আছিল। কপাল তোৰ হাততে মাছ উঠিব। মাছ আকৌ মাছ আহি গ'ল। এই ডাঙৰ চেংচোন ডাঙৰ চেং। খাই মজা লাগিব আজি। দে গোপাল, ভগৱানৰ নাম লৈ মাৰ। ক'ত গ'ল মাছটো? এইটো কি পোৱালি চোন, কিহৰ পোৱালি? ফুলৰ পোৱালি নেকি? শলৰ পোৱালি। এইটো শলৰ পোৱালি। কি ডাঙৰ কেঁকুৰা, ভয় লাগে একদম। কেনেকে আহি আছে চা, কিবা এটা কৰ। আজি এইখিনিয়ে মাছ ধৰিবলৈ সক্ষম হলো, মাছ আৰু কেঁকুৰা। তো চাই লওক ভালকে। তো গাইজ আন্ধাৰ হৈ গ'ল, গতিকে মহ বহুত ওলাইছে ইয়াতে, বেছি দেৰি ৰৈ থাকিব নোৱাৰি। তো আগুৱাই ঘৰৰ ফালে গৈ আছো। তো ভিডিঅ'টো ইমানতে শেষ কৰিম। আপোনালোকে নিশ্চয় ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি ভাল পায় ছাবস্ক্ৰাইবো কৰিব পাৰে। আপোনালোকক আশীৰ্বাদ, মৰম, চেনেহ সেইবিলাকে আমাৰ কাম্য। তো ইয়াতে ভিডিঅ'টো আজি সমাপ্ত কৰিম। চাই থাকিব #অনুৰাগ। ধন্যবাদ।